Hello, children. I'm your teacher, facilitator, Thiramani Dekka, coming up once again with a new lesson that is the joy of helping. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই এটা নতুন পাঠ লৈ আহিছোঁ সেইটো হৈছে the joy of helping সহায় কৰাৰ আনন্দ Now look at the pictures Okay before we go through the pictures I want to ask you something তোমালোকক মই কিছু কথা সুধো Do you ever help someone তোমালোকে কেতিয়াবা কাৰোবাক সহায় কৰি পাইছানে What do you feel after helping other বেলেগক সহায় কৰাৰ পিছত তোমালোকৰ কেনেকুৱা লাগে নিশ্চয় ভাল লাগে নহয় জানো It's a divine feeling এইটো এটা স্বৰ্গীয় অনুভূতি And now this lesson is all about helping others এই পাঠটো আনক সহায় কৰাৰ ওপৰতেই হয় Now look at the picture 1 what the little girl is doing and she is helping the old man the old couple to cross the road isn't it তাই এই বুঢ়া মানুহহালক ৰাস্তাটো ক্ৰছ কৰাত পাৰ কৰাত সহায় কৰিছে হয়নে Now look at the second picture A man is trying to climb up a tree Most probably it's a mango tree and he is trying to pluck some mangoes from the tree And the other man standing nearby him is holding a ladder to help the person to climb the tree. এতিয়া চোৱা কাখৰ ছবিখনত কি কৰিছে এজন মানুহে এডাল গছত উঠিব চেষ্টা কৰিছে most probably এইডাল আমৰ গছ আৰু আম ছিঙিব চেষ্টা কৰিছে আৰু কাখত থিয় হৈ থকা মানুহজনে তেওঁক সহায় কৰিব চেষ্টা কৰিছে জখলা এডাল লৈ হয়নে Now look at the picture 3 An elephant is drawn into a pond. এটা হাতী এটা পুখুৰীত ডুবি গৈছে and some people are helping the elephant they are trying to lift the elephant from the pond with the help of a JCB crane isn't it এটা হাতী পুখুৰীত ডুবিছে আৰু কাখত কেইজনমান মানুহে হাতীটোক পুখুৰীৰ পৰা তুলিব চেষ্টা কৰি আছে হয়নে Now look at this picture two girls are walking on the road and they are sharing one umbrella আৰু তেওঁলোকে এটা ছাতি শ্বেয়াৰ কৰিছে হয়নে এতিয়া আহো লেসনটোত কি আছে The joy of helping সহায় কৰাৰ আনন্দ The school bell rang স্কুলৰ বেলটো বাজিছিল ঘণ্টা বেল মানে ঘণ্টা যেটো টং টংকে বজাই নহয় Raju, Nita and Gita rushed to school as they were getting late. Raju, Nita আৰু গীতাই স্কুললৈ দৌৰিছিল কাৰণ তেওঁলোকে অলৰেডি মানে তেওঁলোকৰ দেৰি হৈছিলে The morning assembly was about to begin. ৰাতিপুৱাৰ প্ৰাতঃসভাখন আৰম্ভ হওঁ Somehow they managed to join the assembly. কিবাকে তেওঁলোকে মৰ্নিং এছেম্বলিত প্ৰাতঃসভাত যোগদান কৰিবলৈ সক্ষম হ'ল At the end of the assembly, the headmaster announced. প্ৰাতঃসভাৰ শেষত প্ৰধান শিক্ষকে announce কৰিলে. I have something very important to tell you. মই তোমালোকক এটা বৰ দৰকাৰী কথা ক'ম. We all know about the earthquake that occurred yesterday. যোৱাকালি হৈ যোৱা ভূমিকম্পটোৰ বিষয়ে আমি সকলোৱে জানো. It destroyed many areas in our neighboring districts. এইটোৱে আমাৰ কাখৰ জিলাকেইখনৰ বহুত ঠাই ক্ষতিগ্ৰস্ত কৰিছে People have lost their homes and belongings মানুহবিলাকে তেওঁলোকৰ ঘৰবিলাক হেৰাইছে তেওঁলোকৰ বস্তু বাহনীবিলাক হেৰুৱাই পেলাইছে Many people have died and many have got injured বহুত মানুহ ঢুকাইছে আৰু বহুত মানুহ আঘাতপ্ৰাপ্ত হৈছে So we must help these people সেইকাৰণে আমি এই মানুহবিলাকক সহায় কৰাটো উচিত Please contribute whatever is possible for you অনুগ্ৰহ কৰি তোমালোকে যি সম্ভৱ পাৰা সহায় কৰিবা আমাক অৰিহণা যোগাবা
ইউ কেন গিভ ফুড আইটেমছ, তোমালোকে খোৱা বস্তু দিব পাৰা, ফ্ৰেছ অৰ ড্ৰাই, সতেজ নাইবা শুকান, ৱাটাৰ বটলছ, পানীৰ বটল দিব পাৰা, খোৱা পানীৰ, ক্লথছ, কাপোৰ দিব পাৰা, মানি দিব পাৰা, এটচেট্ৰা, এইবিলাক দিব পাৰা। টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি will contribute your contributions and team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. আৰু অহাকালি এই প্ৰাতঃসভাৰ সময়তে আমি এই তোমালোকৰ অৰিহণাবিলাক সংগ্ৰহ কৰিম আৰু আমাৰ শিক্ষক আৰু ছাত্ৰৰ এটা দলে এখন ভেন লৈ পেলাই, এখন গাড়ী লৈ পেলাই এই ভূমিকম্পৰ ক্ষতিগ্ৰস্ত এলেকাত যাব আৰু তাৰ মানুহবিলাকক সহায় কৰিব। During the lunch break, Nita, Gitar and Raju discussed what they would contribute. আৰু যেতিয়া দুপৰীয়া লঘু আহাৰৰ সময়ত তেওঁলোকে নিতা, গীতা আৰু ৰাজুৱে তেওঁলোকে কি অৰিহণা যোগাব সেইটো লৈ আলোচনা কৰিলে। ৰাজুৱে ক'লে, I would like to give food items like bread, biscuits and fruits. মই কিছুমান খোৱা বস্তুৱে দিম, যেনে ব্ৰেড, বিস্কিট আৰু ফল মূল। গীতাই ক'লে, That's great. এইটো বৰ ভাল কথা। I'll contribute some money and a carton of drinking water. মই কিছু পইচা দিম আৰু খোৱা পানীৰ এটা কাৰ্টুন দিম বুলি ভাবিছোঁ। নিতাই ক'লে, Please suggest, what should I contribute? অনুগ্ৰহ কৰি মোকো কোৱা, মই কি কণ্ট্ৰিবিউট কৰিম, মই কি অৰিহণা যোগাম। ৰাজুৱে ক'লে, Why don't you bring some clothes? তুমি কিছুমান কাপোৰ নানা কিয়? You can collect it from your neighbor. তুমি এইটো তোমালোকৰ ওচৰ চুবুৰীয়াৰ পৰাও সংগ্ৰহ কৰিব পাৰিবা। You can also collect some containers to store food. তুমি কিছুমান খাদ্যবস্তু জমা কৰি থ'ব পৰা টেমাও সংগ্ৰহ কৰিব পাৰা। That will be of great help to the affected people. আৰু এইবিলাকে ক্ষতিগ্ৰস্ত মানুহখিনিক বৰ সহায় কৰিব। নিতাই ক'লে, Thanks a lot, Raju, for your suggestions. তোমাৰ পৰামৰ্শবোৰৰ কাৰণে অশেষ ধন্যবাদ, ৰাজু। I'll try to collect what you suggested. মই তুমি কোৱা ধৰণে সকলোবিলাক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। গীতাই ক'লে, Can anyone help me bring the bottles of water? কোনোবাই মোক পানীৰ বটলখিনি অহাত সহায় কৰিব পাৰিব নেকি? Or shall I ask the shop to deliver them to the school? নে মই দোকানীজনকে এইটো স্কুলত আমাৰ বিদ্যালয়ত ডেলিভাৰ কৰিবলৈ দি যাবলৈ ক'ম। ৰাজুৱে ক'লে, I think you can talk to the headmaster. তুমি আমাৰ হেডমাষ্টাৰ প্ৰধান শিক্ষকৰ লগত আলোচনা কৰা উচিত, কথা পতা উচিত। Next day at school, all the children and teachers assembled in the school playground with their contribution. পিছদিনাখন তেওঁলোকে সকলো ল'ৰা ছোৱালীৰ সকলো টিচাৰ, সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলৰ খেলপথাৰত তেওঁলোকৰ অৰিহণাবিলাক লৈ পেলাই লগ হ'ল। The headmaster thanked all of them for their support. প্ৰধান শিক্ষকে সকলোকে ধন্যবাদ জনালে। The goods van and a team of teachers and students then left for their destination. বস্তু ভৰ্তি ভেনখন আৰু শিক্ষক আৰু ছাত্ৰৰ এটা দল লক্ষ্যস্থানৰ কাৰণে ৰাওনা হ'ল। In an hour, they reached the earthquake affected place. আৰু 1 ঘণ্টাৰ ভিতৰত তেওঁলোকে এই ভূমিকম্পৰ ক্ষতিগ্ৰস্ত এলেকাত গৈ পালে। They were very sad at the plight and misery of the people there. তেওঁলোকৰ বৰ দুখ লাগিল মানুহবিলাকৰ দুখ দুৰ্গতি দেখি পেলাই। They distributed all the things among the people. তেওঁলোকে এই মানুহখিনিৰ মাজত বস্তুবিলাক বিতৰণ কৰিলে। Everyone was very grateful to the volunteer for their help. সকলোৱে নিজে নিজে কৰা সহায়ৰ কাৰণে খুব আনন্দ পালে। The team members felt very happy to have helped the people in distress. এই দলটোৰ সদস্যসকলে বৰ সুখ অনুভৱ কৰিলে। যিখিনি মানুহক সহায় কৰিলে, সেই সহায় কৰি বৰ সুখ অনুভৱ কৰিলে। Raju said to himself, ৰাজুৱে নিজেই নিজকে ক'লে, Helping people in need is a really wonderful feeling. দৰকাৰৰ সময়ত মানুহক সহায় কৰাটো সঁচাকৈ এটা
অদ্ভুত অনুভূতি। The next time I see anyone in such plight, I must try to help. ইয়াৰ পিছৰ পৰা যেতিয়াই মই কোনোবা এনেকুৱা বিপদত পৰা মানুহ দেখোঁ, তেওঁক নিশ্চয় সহায় কৰিব চেষ্টা কৰিম। So, dear students, hope you have understood. তোমালোকে নিশ্চয় বুজি পাইছা। And you must feel the joy of helping. So, thank you for today.